যাবই নামিছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া 6টা মানে বাজিব হৈছে আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আমি এতিয়া এফালে গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো সেইফালকে চাই থাকিব আৰু যদি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু এতিয়া আমি দুজনে গৈ আছোঁ। এইফালে মিষ্টাৰ আৰু এইফালে মই। তাৰ ভিডিঅ'টো সেইফালেকে চাই থাকিব অকণমানো স্কিপ নকৰাকৈ। আৰু এইখিনি এফালে মানে ৰাস্তা দি আহি থাকোঁতে দেখিছোঁ ৰাস্তাৰ কাষতে মানে ধান কালি পৰহি সিঁচিছিলেহে, তো আজি দেখিছোঁ ধান পকিয়ে গ'ল। ইমান সোনকালে ধান পকি গৈছে, একেবাৰে চাপৰ হৈ আছে মানে মাটিতে। এইবিলাক কিবা মানে আগতীয়া ধান ৰুইছে নেকি। আৰু এই পুখুৰীটো দেখিছে, পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমাৰ মানে ৰুমৰ ওচৰৰ ল'ৰাবিলাক আহি ইয়াৰ পৰা মাছ মাৰি লৈ যায়হি। এতিয়া দুইজনে খোজকাঢ়ি দোকানলৈ গৈ আছোঁ। তো আপোনালোকক অকণমান মানে মাজতে দেখাই আছোঁ আৰু অকণমান সৰু স্কিপ লৈ। তো ভিডিঅ'টো সেইফালেকে চাই থাকিব বুলি আশা কৰিছোঁ। তো এতিয়া সেইপিনে আমি মেইন ৰাস্তা পাইছোঁহি আৰু গাড়ীত উঠিম এতিয়া। ইমান দূৰ খোজ কঢ়াৰ পাছত এতিয়া আহি পাইছোঁহি। আমি এতিয়া গাড়ীত উঠি লৈ গৈ আছোঁ টাউনলৈ বুলি। এয়া অকণমান ৰাস্তাটো দেখাই দিছোঁ আৰু আমি এতিয়া টাউন পাই গ'লোহি আৰু এতিয়া আমি লাহেকে বোলে মে মৰ যায়গা। কি নিবা, মাছ নিবা নেকি? তাত খাই আমনি লাগিব। দুদিনকৈ পিছত বন্ধ আছে ন? হা ক'লে বন্ধ। তো গাইছ, এতিয়া আমি ATM-ত পইচা ল'বৰ কাৰণে সোমাইছোঁ আৰু এইফালে সোমাই আছে হাজবেণ্ড। পইচাটো ওলাই লৈছোঁ। এইটো আইচক্ৰীমটো ল'লোঁ আৰু এতিয়া কিবাকিবি অলপ মিঠাই চিঠাই লৈ লওঁ। এয়া মিঠাই চিঠাই লৈ ল'লোঁ আৰু এতিয়া অলপ মাছ লৈ যাওঁ বুলি। এতিয়া আমি চব্জি বজাৰ কৰি আছোঁ। ধনিয়া পাত ইয়াৰ পৰা ল'ব লাগে, ভাল ভাল। এতিয়া দোকানৰ পৰা মানে বজাৰ চজাৰ কৰি মানে ঘৰ পালোহি। ঘৰ মানে আৰু ৰুম পালোহি। তাত মানে এনেই অলপ আপোনালোকক দেখাইছোঁ আৰু কি ল'লোঁ। সকলোবোৰ দেখাব নোৱাৰিলোঁ, যিহেতু আজি শনিবাৰ। সকলোৱে মানে দৰমহা চৰমহা পাইছে, পূৰা গৰম হৈ আছে আৰু ভিডিঅ' বনালে মোক মানে উজতে ক'ৰবাত পেলাই থৈ যাব, এনেকুৱা হৈ আছে মানে ইমান মানুহ। সেইটো কাৰণেতো মই এনেই ভিডিঅ' নবনালোঁ বাৰু, কিন্তু অলপ দেখাইছোঁ আৰু আপোনালোকক। এতিয়া মই কাপোৰযোৰ সলাই ল'লোঁ বজাৰ কৰি আহি। তাৰপিছত এতিয়া মানে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ কেৰেলা টাউনখন। তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু ভাবিলোঁ ওলাই গৈছোঁ যেতিয়া সৰু মৰু এটা ব্লগ মাছখিনি মানে ধুই লওঁগৈ। আৰু এতিয়া মই মাছখিনি মানে নিমখ চিমখ হালধি চালধি সানি লওঁ। নিমখ আৰু মানে আজি মই মাছৰ লগত এটা ৰেচিপি বনাবলৈ আহিছোঁ। এয়া মৰিচা আৰু মাছ। তাৰপিছত মই এতিয়া চব্জিখিনি কাটি লৈ মোৰ এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু এইখিনি মই এতিয়া মাছখিনি উলিয়াই লৈছোঁ। এইখিনি এতিয়া মই মাছ ফ্ৰাই কৰিছিলোঁ, যিহেতু ইয়াতে মই দি দিম পিঁয়াজখিনি আৰু ইয়াতে মই চব্জিটো বনাম। আৰু এয়া মই এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। আৰু ইয়াতে দেখিছে মোৰ ইয়াত এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু ইয়াত মই পিঁয়াজ, জলকীয়া আৰু মিট মছলা, জিৰা গুড়ি আৰু ৰেড চিলি দি ইয়াতে ভাজি লৈছোঁ। তো এতিয়া মই এইখিনি মৰিচা শাকখিনি দি দিম। এইখিনি হ'ল বিলাহীখিনি আৰু এয়াৰ আদা নহৰু পেষ্ট বনাই থৈছোঁ। তো মোৰ এইখিনি এতিয়া চব্জিখিনি হৈ গ'ল। ইয়াত অলপ এতিয়া মই বিলাহীখিনি এড কৰিম। বিলাহী কাটি
চব্জিটো ৰেডি হৈছেনে এইয়া দেখিছে চব্জিটো খুবেই ধুনীয়াকৈ ৰেডি হৈ গৈছে খুব ধুনীয়া মানে গোন্ধটো আহিছে আৰু দেখিবৰ কাৰণেও দেখিছে খুব ধুনীয়া হৈছে তো এতিয়া মই ইয়াত পানী দিম চব্জিখিনিৰ পৰা তেলো ওলাবৰ কাৰণে আৰম্ভ কৰিছে তো এতিয়া মই ইয়াত পানী দিব নোৱাৰো সেইটো নিজৰ কথা তো এয়া মোৰ দেখিছে চব্জি ৰেডি হৈ গ'ল এতিয়া মই এইখিনি ধনিয়া পাতখিনি দি দিছোঁ এতিয়া দেখিছে মোৰ এতিয়া চব্জি ৰেডি হৈ গ'ল আজি মই এতিয়া মানে চব্জিটো বনালোঁ ধুনীয়াকৈ আজি যিহেতু মই প্ৰথম বনাইছোঁ কেনেকুৱা হ'ব নাজানো বনাইছোঁ আৰু মৰিচা মই নবনাওঁ বুলি ভাবিছিলোঁ হাজবেণ্ডে ক'লে বোলে মৰিচাৰ লগত বনাইছোঁ বনালোঁ আজি চব্জিটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু বনোৱা হৈছে নে নাই হোৱা আপোনালোকে ক'ব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু মই আহি আছোঁ নতুন নতুন ভিডিঅ' লৈ যিহেতু এতিয়া ডিউটিৰ পৰা ছুটি নাপাওঁ সেইটো কাৰণে মানে ভাল ভাল ভিডিঅ' দিব পৰা নাই এতিয়া লাহেকৈ ডিউটি বন্ধ পাম তেতিয়া এপ্ৰিল মাহৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ বাবে আনি আছোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া মোৰ ধুনীয়া মানে ইয়াৰ কেৰেলা জেগাবিলাক আপোনালোকক দেখাম কেনেকুৱা কেনেকুৱা জেগা আছে আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব এপ্ৰিলৰ পৰা ধুনীয়া ধুনীয়া আপোনালোকৰ বাবে ধামাকা ভিডিঅ' লৈ আহি আছোঁ তো আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই